টু মাই ইউটিউব চেনেল। আজি 31 ডিচেম্বৰ আৰু আমাৰ হোষ্টেলত ভালে পাৰ্টি চলি আছে। গোটেই হোষ্টেলৰ পৰিৱেশটো দেখাব গৈ আছোঁ। চাই থাকিব ৰাতি কি কৰোঁ, কিমান বজালে ফূৰ্তি কৰোঁ, কি খাওঁ, আটাইখিনি চাই থাকিব। বহুত বেছি ভাগৰ লাগিছে। এতিয়া কেক খাই উঠি ভাত খাম। ভাতৰ লগত আমাৰ পূৰা স্পেচিয়েল মাংস বনাইছে আজি। তাৰপিছত শুই যাম। গুড নাইট। গুড মৰ্ণিং। পোনপ্ৰথমে আপোনালোক সকলোকে নৱবৰ্ষৰ বহুত মৰম জনালোঁ। গোটেই বছৰটো যাতে সকলোৰে বহুত ভালে যায় তাৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। আৰু এতিয়া আমি বছৰৰ প্ৰথম দিন যিহেতু, গতিকে মই আৰু মোৰ লগৰ বান্ধৱী এজনী মন্দিৰ যাব ওলাইছোঁ। ৰাতিপুৱাই ধুনীয়াকৈ মূৰ চুৰ ধুলোঁ, গা ধুলোঁ, ধুই ৰুমত এনেই ভগৱানক প্ৰাৰ্থনা জনালোঁ যাতে ঘৰৰ মা পাপা সকলো ভালে থাকে। এতিয়া মন্দিৰ যাম, মন্দিৰত গৈ প্ৰাৰ্থনা জনাম যাতে
এই বছৰটো সকলোৰে ভালে ভালে যায়, কাৰো বেমাৰ আজাৰ নহওক, কৰোণাৰ দৰে মহামাৰীবিলাক দূৰ হওক। গতিকে চাই থাকক ভিডিঅ'টো। মন্দিৰৰ পৰা আহি গ'লোঁ, এতিয়া হোষ্টেল পালোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। মন্দিৰ